হেল্ল' এভৰিৱান, আজি কি বনালোঁ চাওঁ আহকচোন। ল'ৰাই পেটিৰ মাছ কেইপিচ দেখিয়ে কৈছে নাখাওঁ দেই, পাৰা যদি ফিছ ফিংগাৰকে বনাই দিয়া। মই বোলো ৰ'বা, আজি ফিছ ফিংগাৰে বনাই দিম। মাছ কেইপিচত নিমখ, গৰম মছলা আৰু জালুকৰ গুড়ি দি অকণমান পানী দি সিজাই ল'লোঁ। এতিয়া কাঁইটখিনি ধুনীয়াকৈ গুচাই ল'ম। এটা আলু বইল কৰি লৈছোঁ। পিঁয়াজ, জলকীয়া আটাইখিনি কেৰাহীটোত দি দিছোঁ। তেল দিয়া নাই মই ইয়াতে। আৰু সিজাই লোৱা মাছকেইখিনি দি ইয়াতে অকণমান ৰেড চিলি পাউডাৰ আৰু প্ৰয়োজন মতে অকণমান নিমখ দিছোঁ, জালুকৰ গুড়িও দিছোঁ, আদা নহৰু অলপ থেতালি সেইখিনিও দি দিলোঁ। আটাইখিনি অকণমান সময় ভাজি লৈ ঠাণ্ডা হ'ব দিম। বাকীখিনি আৰু আগৰ নিচিনাই প্ৰচেছ, চপ বনোৱাৰ দৰে ধুনীয়াকৈ এইখিনি ৰেডি কৰি ল'লোঁ। এতিয়া তেলত ফ্ৰাই কৰি ল'ম। এয়া দেখিছেনে, ৰেডি হৈয়ে গ'ল। খাবলৈ যে খুব ধুনীয়া হৈছিলে। ল'ৰাই কৈছে একদম ৰেষ্টুৰেণ্টত খোৱাৰ দৰে লাগিছে। কেনেকুৱা লাগিছে আপোনালোকৰ জনাব। আজিলৈ আহিছোঁ, বাই বাই।